অক্টোবৰৰ পৰা পুলিচৰ দৌৰা আৰম্ভ হ'ব, ছেপ্টেম্বৰত এডিআৰই আৰম্ভ হ'ব, ডিচেম্বৰৰ ভিতৰত এডুকেশ্যনৰ লিষ্ট আৰম্ভ হ'ব, নৱেম্বৰত মেডিকেলৰ নিযুক্তিৰ কাম আৰম্ভ হ'ব। গতিকে 50,000 নিযুক্তি আমি লাইনত দি দিছোঁ। নমস্কাৰ বন্ধুসকল, এটা ইম্পৰ্টেণ্ট আপডেট, আচলতে আপডেট বুলি নহয় আৰু কাৰণ দুদিনমানৰ পৰা এটা ৰীল বা এই ভিডিঅ'টো খুব ভাইৰেল হৈ আছে। বহুতে মোক শ্বেয়াৰ কৰিছে বা সুধি আছে যে নীলোৎপল, আমাৰ অসম পুলিচৰ ইণ্টাৰভিউটো কি 2 অক্টোবৰৰ পৰা হ'ব নেকি? এনেকুৱা ধৰণৰ কথা সুধি আছে। মানে CM ছাৰে কৈছে যে 2 অক্টোবৰৰ পৰা আমাৰ অসম পুলিচৰ ইণ্টাৰভিউ হ'ব। বাকী এডিআৰই সন্দৰ্ভতো 2-এটা আপডেট দিছে। সেই কথাখিনি সঁচা নেকি নীলোৎপল? তুমি কোৱাচোন। মানে মেছেজ বা কিবাকিবি মুঠতে ঢেৰ সুধি আছে আৰু এই সন্দৰ্ভত। যিহেতু CM ছাৰে কৈছে, কাৰণ ভিডিঅ'টো নতুন পুৰণা সেইখিনি কেণ্ডিডেটৰ বুজিবলৈ মানে ধৈৰ্য নাই। যিহেতু CM ছাৰে নিজৰ মুখেৰে কোৱাই যিহেতু এটা ভিডিঅ' পাইছে বা তেখেতে যিহেতু সঁচাকৈ নিজে কৈছে 2 অক্টোবৰৰ পৰা অসম পুলিচৰ ইণ্টাৰভিউ হ'ব বুলি, গতিকে সেয়েহে মোৰ পৰা জানিব বিচাৰি আছে সঁচা নে মিছা বা কেনেকুৱা কি। 2 অক্টোবৰৰ পৰা ইণ্টাৰভিউ হ'ব সেইটো সঁচা, কিন্তু সেই ইণ্টাৰভিউ হৈ গ'ল। 2 অক্টোবৰত হোৱা নাছিলে, 3 অক্টোবৰত যোৱা বৰ্ষ 2024 আমাৰ অসম পুলিচৰ ইণ্টাৰভিউ হৈ গ'ল। সেয়া 2024 চনৰ ভিডিঅ'। 2024 চনৰ ভিডিঅ' শ্বেয়াৰ কৰি বৰ্তমান সময়ত ভাইৰেল কৰি আছে, বহুতে কৰি আছে। কাৰণ আজিকালি ইনষ্টাগ্ৰাম পূৰা ট্ৰেণ্ডিং, আৰু এনেই কিবা ৰীল এটা বনাই দিলে, দৌৰা ভিডিঅ' এটা বনাই দিলে পূৰা ভাইৰেল গুচি গ'ল। তাকে চবেই ফ'ল' কৰি পেলাই এগালমান ফ'ল'ৱাৰ্ছ বঢ়াই তেওঁলোকে মুঠতে কিবা কিবি কৰি পেলাই। গতিকে আচলতে তেনেকুৱা নহয়, সেইটো বহুত পুৰণা ভিডিঅ'। সেই কথাষাৰ CM ছাৰে কোৱা হয়। বৰ্তমান অসম পুলিচৰ ইণ্টাৰভিউ সন্দৰ্ভত 2 অক্টোবৰ, 3 অক্টোবৰ এতিয়া একো আপডেট নাই। বৰ্তমান এতিয়া বানপানীৰ সমস্যা, পানীৰ সমস্যা, অসমৰ বহুত সমস্যা হৈ আছে। এতিয়া ইণ্টাৰভিউ ঘপককৈ একো নাপাতে, কাৰণ জাপানৰ মন্ত্ৰী অহা কথা আছিলে। সেই মন্ত্ৰীৰ সন্দৰ্ভত বহুত আমাৰ CM ছাৰ ব্যস্ত হৈ আছিল। বৰ্তমান তেওঁ অহা নহ'ব। গতিকে এতিয়া ইণ্টাৰভিউ সন্দৰ্ভত একো আপডেট নাই। নতুন ভেকেঞ্চি ওলাব, এপ্লাই হ'ব, তেনেকুৱাই হ'ব, 2 লাখ চাকৰি দিব। কিন্তু অসম পুলিচৰ ইণ্টাৰভিউ 2 অক্টোবৰত হ'ব। এইবিলাক ভুল ইনফৰ্মেশ্যন শ্বেয়াৰ কৰি আছে বৰ্তমান সময়ত। সেই কথাটোৰ পৰা তোমালোকে টোটেলি ভুল যোৱা। এতিয়া ইণ্টাৰভিউ নহয়, ইণ্টাৰভিউ নৱেম্বৰ, ডিচেম্বৰ, বাকী বছৰৰ শেষলৈ হ'ব। কিন্তু এতিয়া এইবিলাক যি আপডেট পাই আছে, এইবিলাক ভুল ইনফৰ্মেশ্যন, ৰং, বহুত পুৰণা ভিডিঅ'বিলাক শ্বেয়াৰ কৰি আছে। মই তেওঁলোককো কৈছোঁ, এইবিলাক পুৰণা ভিডিঅ' শ্বেয়াৰ কৰি কেণ্ডিডেটৰ মানে হাৰাশাস্তি সৃষ্টি নকৰিবা, কাৰণ আমিও এই বিষয়টোৰ লগত বহু বছৰ পুৰণা অভিজ্ঞতা আছে, জানো। গতিকে কেণ্ডিডেটে যথেষ্ট সমস্যাত ভুগিব লগা হয়, আৰু সেয়েহে মোক সোধে। কিন্তু ভুল ৰং ইনফৰ্মেশ্যন দি আছে। এতিয়া ইণ্টাৰভিউ নহয়, এতিয়া খালি এপ্লাই হ'ব, ইণ্টাৰভিউ হ'বগৈ বছৰৰ শেষলৈ। বাকী আপডেট কিবা নতুনকৈ দিলে মই শ্বেয়াৰ কৰিমেই। কিন্তু 2 অক্টোবৰক লৈ যিহেতু CM ছাৰৰ ক্লিপ শ্বেয়াৰ কৰি আছে, এইটো সম্পূৰ্ণ ভুল, এইটো ৰং ইনফৰ্মেশ্যন। বাকী ইমানেই আছিলে, বৰ বিশেষ একো নকওঁ। আপডেট আহিব, খালি মোৰ পৰা চাবা, মই ৰিয়েল আপডেট দিম। বাকী যিয়ে নহওক, মই যিমান পাৰোঁ সিমান জনাব চেষ্টা কৰিম। ধন্যবাদ। পুলিচৰ দৌৰা আৰম্ভ হ'ব, ছেপ্টেম্বৰত এডিআৰই আৰম্ভ হ'ব, ডিচেম্বৰৰ ভিতৰত এডুকেশ্যনৰ লিষ্ট আৰম্ভ হ'ব, নৱেম্বৰত মেডিকেলৰ নিযুক্তিৰ কাম আৰম্ভ হ'ব। গতিকে 50,000 নিযুক্তি আমি লাইনত